everyone, makeup with Paraspanir অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মেকআপৰ ভিডিঅ'লৈ অহা নাই দেই। আজি যেহেতুকে সানডে অলপ দেৰিকৈ উঠিছো আৰু এতিয়া মোৰ দুটামান ৰেজিন আৰ্টৰ অৰ্ডাৰ আছে, তাকে মই বনাবলৈ বুলি লৈছো। আগতে দুটামান লকেট বনাই থৈছো, আপোনালোকক দেখাম দেই কেনেকুৱা হৈছে জনাব। আৰু আজি মই দোকানৰ ভিডিঅ' দিম, দেওবাৰ যেহেতুকে দেৰিকৈ দোকানলৈ যাম বুলি ভাবিছো। আৰু আজি আমাৰ দোকানখনৰ সম্পূৰ্ণ টুৰ এটা দি আছে। সকলো দোকানলৈ যাওঁ বুলি একেবাৰে দোকানত গৈ লগ পাই আছো। আৰু এইফালে দোকান আহি পাই গ'লো। এতিয়া আপোনালোকক দোকানত কি কি আছে দেখাই আছো বলক। এইফালে আছে ধুনীয়া বেগাৰ কালেকশ্যন। এইটো হৈছে এটা মিনি বেগ, হেণ্ড বেগ হয়। আৰু এইফালে বেগ আছে, এইফালে কেপ আছে ধুনীয়া। তাৰপিছতে এইফালে সৰু ছোৱালীৰ চেণ্ডেল আছে। এইফালে ল'ৰা ছোৱালী সকলোৰে বস্তু আমাৰ দোকানত আছে। আৰু এয়া আজি নতুনকৈ কেইদিনমান চেণ্ডেল আহিছে, তাকে আমি ধুনীয়াকৈ লগাই আনিছোঁ। ওচৰলৈ লাগে নতুন আজি চেণ্ডেল কালেকশ্যনছ আহিছে, কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব। আৰু এইযোৰ বেলেগ কালাৰ আছে, সকলোৱে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। গোটেইখিনি এইখিনিয়ে হৈছে চেণ্ডেল কালেকশ্যনছ। আৰু আছে এইফালে ওপৰফালে বয়জৰ জোতা আছে, বুট জোতাও পায় ইয়াত। এইখিনি হৈছে বয়জৰ কালেকশ্যনছ। তাৰপিছতে এইখিনি এনেই চেম্পল দেখাবৰ কাৰণে এইটো এটা ষ্টেইন কৰি থোৱা হৈছে। এইখিনিত আছে হাৱাই চেণ্ডেল, স্লিপাৰবিলাক ইয়াত লগাই থোৱা আছে। এনেকৈ কেনেকুৱা লাগিছে বাৰু? কলেজ বেগৰ কালেকশ্যনছ আহিছে কেইটামান। এইটো এটা আৰু কেইবাটাও ডিজাইন আছে, ওলাই থোৱা নাই এইকেইটা, এনেই চেম্পল এইকেইটা ওলাই দিছে। আৰু আমাৰ ইনষ্টাগ্ৰামত দৰ্শনা ষ্ট'ৰ বুলি আছে, সকলোৱে ফ'ল' কৰি দিব। আৰু কিবা দৰকাৰ হ'লে আমাৰ তাত DM কৰিব পাৰে। পেনৰ কালেকশ্যনছ, এইকেইটা নতুন ডিজাইনৰ পেন হৈছে, অকণমান কোৰিয়ান ষ্টাইলৰ হয়। এইটো এটা বেলেগ হয় আৰু এইটো এটা বেলেগ হয়। ডিজাইনটো দুটাই বেলেগ। এইটো অকণমান তলটো বহল আছে আৰু এটা পিংক কালাৰ, গ্ৰীণ কালাৰ। আৰু এটা হৈছে এইটো অকণমান কাৰ্গো টাইপত। এইফালে এইটো আগফালে বেল্ট টাইপত এইটো ৰছী আছে। এইটো এটা কাৰ্গো হয়, এইটো এটা কাৰ্গো পেন। এইটো ব্লেক কালাৰৰ। আৰু এনেকুৱা পেনৰ বহুতকেইটা কালাৰ আছে, এভেইলেবল আছে। এনেকুৱা কেইবাটাও পিংকত আছে, গ্ৰেত আছে, ব্লেক আছে, বহুত ধুনীয়া বহুতো কালাৰ আছে। আৰু এতিয়া দেখাইছোঁ মই কুৰ্তি কালেকশ্যন। আৰু এইটো মই যে পিন্ধি আছোঁ এইটো আমাৰ দৰ্শনা ষ্ট'ৰ হয়। আৰু এইটো এটা হৈছে য়েল্ল' কালাৰৰ, এইটো এটা কুৰ্তি। এইটো এটা পকেট থকা কুৰ্তি হয়। এইটো ডাঙৰ, খালী চাইজকেইটা এইকেইটা মোলৈ নহয়। আৰু এইটো এটা আনাৰকালি টাইপত, এইটো এটা পিংক কালাৰ। আৰু এইটো আছে স্কাই ব্লু। আৰু এইটো এটা আছে হাত কটা হয়। এইটো এটা ফ্ৰক হয়, এইটো সৰু ছোৱালীৰ ফ্ৰক। এইটো এটা কালাৰ, এইটো বেলেগ ধুনীয়া হয় কালাৰটো। এইটো ব্লু কালাৰত হয়। কেনেকুৱা লাগিছে কুৰ্তিকেইটা সকলোৱে কমেণ্ট কৰি জনাব দেই। ইয়াত আছে ছোৱালী আৰু ল'ৰাৰ টি চাৰ্টৰ কালেকশ্যনছ আছে। এইটো এটা ৰেড কালাৰৰ গাৰ্লছৰ হয়। এইটো গ্ৰাফিক্স আছে। ইয়াত ধুনীয়া টি চাৰ্ট হয়। আৰু এটা আহিছে ডিজাইন, এইটো এটা ক্ৰপ টপ হয়। মোৰ চবতকৈ ভাল লগা এটা টপ আছে এইটো, কালাৰ মিক্স আছে। এইটো ক্ৰপ টপ হয়, বহুত এফৰ্ডেবল প্ৰাইজৰ হয়। আপোনালোকে প্ৰাইচটো জানিবলৈ হ'লে দৰ্শনা ষ্ট'ৰত মেছেজ কৰিব পাৰে। এইটো এটা আৰু এটা ব্লেকত আছে। এইটো এটা বেগ গ্ৰাফিক্স আছে, মিকি মাউচ। ইয়াৰ কালাৰ আছে নে বেলেগ? ইয়াৰ বেলেগ বহুত কালাৰ আছে। গোটেইকেইটা বেগ গ্ৰাফিক্সৰে কেইবাটাও কালাৰ আহিছে। ইয়াৰটো পাব আপোনালোকে ব্লু পাব, য়েল্ল' পাব, গ্ৰে কালাৰ পাব। আৰু ইয়াৰ কালাৰ প্ৰায় দুটামানহে আছিলে, প্ৰায় ইয়াৰখিনি শেষে হৈ থাকিলে। আৰু এইফালে আছে সৰু ছোৱালীৰ ফ্ৰকৰ কালেকশ্যনছ। এইটো এটা বিৰাট অকণমানি হয়, এইটো বিৰাট মৰম লগা হয়, ফেঞ্চি ডিজাইনৰ। আৰু তাৰে এটা আছে এইটো এটা ব্লেক কালাৰ, এইটো সৰু হয়, এইটো অলপ ডাঙৰ হয়। তাৰপিছতে এইফালে আছে এইটো এটা খুব বিচাৰি থাকে এনেকুৱা ফ্ৰকবিলাক সৰু ছোৱালীবিলাকে। এইটো বিৰাট ধুনীয়া কালাৰটো পিংক কালাৰ হয়। তাৰপিছতে আৰু এইফালে এটা হোৱাইট কালাৰ, এইটো এটা বিৰাট ধুনীয়া কটনৰ ফ্ৰক হয়। এইফালে আছে ছোৱালীৰ ফ্ৰকে আৰু অকল, আৰু এটা কালাৰ আছে এইটো বিৰাট মৰম লগা, এইটো এটা ব্লু কালাৰত। কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব দেই। আৰু মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব।
আৰু এটা বস্তু আপোনালোকক দেখাবলৈ থাকি গ'ল আৰু এই এলফাবেট কেচেনকেইটা দেখিছে এইকেইটা মই নিজে বনাইছোঁ এইকেইটা চাব দেই এইকেইটা কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব আৰু আপোনালোককো যদি এনেকুৱা লাগে মোৰ ইনষ্টাগ্ৰাম একাউণ্ট পৰশমণি দত্ত তাত ফ'ল' কৰি দিব আৰু মেছেজ কৰিলে আপোনালোকে পাই যাব আজৰি হৈ ল'লোঁ এতিয়া অকণমান বাহিৰখন দেখাওঁ বুলি আহিছোঁ এইবিলাক একদম ডেমৰ কাৰণে অলপ লগাই থোৱা হৈছে এইবিলাক ধুনীয়াকৈ ফ্ৰক চ্ৰক ইয়াত লগাই থোৱা হৈছে যাতে মানুহৰ চকুত পৰে আৰু এইখন ছাইডৰ দোকানখনো আমাৰ এইখন এতিয়ালৈকে অপেনিং কৰা নাই অলপ দিনৰ পাছতে হয়তো এখন অপেনিং কৰিব আৰু ইয়াত এনেই বস্তু অলপ ষ্টকতহে ৰখা হৈছে ইয়াত তেনেকুৱা ধৰণৰ একো বস্তু ৰখা নাই নতুনকৈ প্লেনিং কৰি থকা হৈছে দোকানখনক লৈ এতিয়ালৈকে এখন অপেনিং হোৱা নাই এনেই তাত থকা বস্তুবিলাকে ষ্টকহে কৰি ৰখা হৈছে আৰু যেতিয়া দোকানখন অপেনিং কৰা হয় তেতিয়া আপোনালোকক দেখাম বাৰু দেই আৰু এতিয়া মই দোকানৰ পৰা আহি গ'লোঁ আৰু এতিয়া বাজিছে প্ৰায় 7টা মই ৰাতিপুৱা যে দেখাইছিলোঁ লকেটকেইটা তাৰে আকৌ দুটামান বেলেগ লকেটৰ অৰ্ডাৰ আছিলে তাকে আকৌ বনাবলৈ বুলি লৈছোঁ ৰাতিপুৱা বনোৱা লকেটকেইটা এইকেইটা ধুনীয়াকৈ হাৰ্ড হৈ গৈ আছে তাৰপিছতে এইটো এটা এন আছিল আৰু এইজ আছিলে অৰ্ডাৰ আৰু আজিৰ ভিডিঅ'টো ইমানেই পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে